Hey guys, সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই ভাতকেৰেলা আৰু নৰসিংহ পাতৰ সৈতে মাছৰ দুটা ৰেচিপি বনাবলৈ ট্ৰাই কৰিম। তেন্তে বলকচোন ভিডিঅটো আৰম্ভ কৰো। মাছখিনি প্ৰথমতে মই ফ্ৰাই কৰি ললো। ফ্ৰাই কৰি লোৱাৰ পাছত এতিয়া মই এই মাছখিনিৰে দুটা টাইপত ৰেচিপি বনাম। এটা কালাৰিঙত বনাম আৰু এটা গ্ৰীনি বনাম। তেন্তে চাই থাকিবচোন ভিডিঅটো। ভাতকেৰেলা আৰু আলুৰ সৈতে কালাৰিং মাছৰ ৰেচিপিটো বনাম। প্ৰথমতে মই ভাতকেৰেলা আৰু আলুখিনি দীঘলকৈ কাটি গৰম পানীত মই নিমখ দি বইল কৰি লৈছিলোঁ। আলুখিনি দীঘল দীঘল হ'ব লাগিব আৰু ভাতকেৰেলাখিনি তেতিয়াহে মাছৰ লগত মিলিব। গোলকৈ আলু মাংসতহে দিয়ে দেই, দীঘলকৈ হ'লে ভাল লাগে মাছত। কালাৰিং মাছৰ ৰেচিপিটোৰ কাৰণে মই পিঁয়াজ এটা, জলকীয়া 3টা আৰু নহৰু 7 ফুট মই থেতেলি ল'লোঁ। এয়া মই কেৰাহী পাতি তেল ঢালি ল'লোঁ। যিখিনি মই পিঁয়াজ, নহৰু আৰু জলকীয়া থেতেলি লৈছিলোঁ সেইখিনি মই এতিয়া ইয়াত দিলোঁ। এতিয়া মই ইয়াত এচামুচ হালধি, জোখ অনুযায়ী নিমখ আৰু মিৰ্চি পাউডাৰ দিম। হালধি, নিমখ আৰু মিৰ্চি পাউডাৰ এতিয়া মই দিলোঁ। এতিয়া মই লৰাই যাম। অলপ পৰ লৰাই মিক্স হোৱাত মছলাখিনি বইল কৰি থোৱা আলু আৰু ভাতকেৰেলাখিনি মই এতিয়া ইয়াত দি দিলোঁ। এতিয়া মই পুনৰ লৰাই যাম। আলু আৰু ভাতকেৰেলাখিনি মই মছলাৰ লগত মিক্স কৰি ল'লোঁ আৰু লগতে গেছৰ হিটটো কমাই দিম। এতিয়া মই ঢাকনখন মাৰি থ'ম অলপ পৰ, প্ৰায় 2 মিনিটমান। ইফালে ঢাকনখন মাৰি মই আকৌ ইফালে গৰম পানী পাতি দিছোঁ। গৰম পানী দিব লাগিব। এয়া মই পানী ঢালি ল'লোঁ, গৰম পানী দিলোঁ এতিয়া মই। আৰু এই তৰকাৰীখিনি হ'বলৈ বেছি পৰ নালাগিব, কাৰণ মই আলু আৰু ভাতকেৰেলাখিনি প্ৰথমে বইল কৰি লৈছিলোঁ। আপোনালোকেও কৰি ল'বচোন বইল, যিসকলে ট্ৰাই কৰিব। যিসকলৰ তৎক্ষণাত মানে তৰকাৰী হ'ব লাগে সেইসকলে প্লিজ বইল কৰি ল'ব। বৰ সোনকালে হৈ যায়, লগতে টেষ্ট বিৰাট ধুনীয়া লাগে। ট্ৰাই কৰিব আপোনালোকে। পানী ঢলাৰ পিছত আপোনালোকে কি কৰিব, নিমখটো টেষ্ট কৰি ল'ব। মই কৰিছিলোঁ, হোৱা নাছিলে। মই পুনৰবাৰ অকণমান জোখ অনুযায়ী মই দিলোঁ। লগতে মই জিৰা এচামুচ, জিৰা গুড়ি এচামুচ দিলোঁ। এতিয়া মই ঢাকি দিম। লগতে মই অকণমান চেনি দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে দিব, যদি ইচ্ছা নকৰে নিদিব। সকলোৱে এই চব ৰেচিপিত মানে চেনিটো বেয়া পায়, মই আকৌ ভাল পাওঁ। সেইকাৰণে মই কম বেছি পৰিমাণে দিওঁৱেই আৰু মানে। এতিয়া মই এই তৰকাৰীখিনিত 10-12টামান কিচমিচ দিম। এয়া দিলোঁ মই। কিচমিচ দিয়াৰ পিছত তৰকাৰীখিনি চাওকচোন উতলি আছে। মই এতিয়া মাছ দিব পাৰিম মানে তৰকাৰীখিনিত। লুকছটো আহিছেনে কালাৰিঙত চাওকচোন। এয়া মাছখিনি দিলোঁ মই। অলপ পৰ মই ঢাকি দিম 2 মিনিটমান। ঢাকি দিলোঁ মই এতিয়া। আপোনালোকে বাৰু ভাতকেৰেলা দি মাছ খাই পাইছেনে? খাবচোন, যিসকলে খোৱা নাই, বৰ টেষ্টি দেই। আৰু যিসকলে ট্ৰাই কৰিব মোক কমেণ্ট কৰি জনাবচোন। মই চামুচেৰে অকণমান টেষ্ট কৰি চালোঁ নিমখটো, জোখ অনুযায়ী হৈছেনে নাই। ঠিকেই হৈছে, নিমখো জোখ অনুযায়ী হৈছে। আৰু লগতে আলু আৰু ভাতকেৰেলাখিনি মই এটুকুৰ এটুকুৰ ভাঙি চালোঁ, ধুনীয়াকৈ সিজিছে। মানে মই এতিয়া নমাই দিব পাৰোঁ ধুনীয়াকৈ। আপোনালোকে কিন্তু ট্ৰাই কৰিব, ট্ৰাই নকৰাকৈ নাথাকিব। ভাতকেৰেলাৰ সৈতে মাছৰ জুতিটো কেনেকুৱা বাৰু কমেণ্ট কৰি কিন্তু প্লিজ মোক জনাব দেই। এতিয়া মই আপোনালোকৰ ওচৰত লৈ আহিম গ্ৰীনি মাছৰ ৰেচিপি, মানে নৰসিংহৰ সৈতে মাছৰ জোল। এয়া মই নৰসিংহ পাত ছিঙি আনিছোঁ, আমাৰ বাউণ্ডেৰীতে আছে। মই ছিঙি আনিছোঁ। এতিয়া মই এইখিনি এটা এটাকৈ ছিঙি মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম গোটেইখিনি। আৰু লগতে পেষ্টৰ কাৰণে মই এটা পিঁয়াজ, নহৰু 6-7 ফুটমান আৰু এটুকুৰ আদা লৈছোঁ। এইখিনিও মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এয়া মই কেৰাহী পাতি তেল দিলোঁ, তেল গৰম হৈছে আৰু মই যিখিনি আদা, নহৰু, পিঁয়াজ গ্ৰাইণ্ড কৰি লৈছিলোঁ এতিয়া মই এইখিনি ইয়াত ঢালি দিম।
আজি মই মছলাখিনি প্ৰথমতে পানীৰে গুলি ল'লোঁ। হালধি আধা চামুচ দিলোঁ, নিমখ জোখ অনুযায়ী, মিৰ্চি পাউডাৰ দিলোঁ আধা চামুচ আৰু জিৰা পাউডাৰ এচামুচ। সেইখিনি গোটেইখিনি মই কি কৰিলোঁ, পানীৰে মিক্স কৰি ল'লোঁ। এতিয়া মই এইখিনি কেৰাহীত ঢালি দিম। কেৰাহীত দিলোঁ। এতিয়া মই অলপ পৰ লৰাই যাম। লৰাই পেলাই ঢাকন এখন মাৰি থৈ দিম 3 মিনিটমানৰ কাৰণে। 3 মিনিটৰ পিছত চাওঁতে সম্পূৰ্ণ গ্ৰেভি লুকছ এটা আহি গৈছে। চাওকচোন আপোনালোকে। এতিয়া মই যিখিনি গ্ৰাইণ্ড কৰি থৈছিলোঁ নৰসিংহ পাতখিনি এতিয়া মই ইয়াত ঢালি দিম। এয়া চাওক, গ্ৰাইণ্ড কৰি থোৱা নৰসিংহৰ পাতখিনি মই এতিয়া ইয়াত দি দিলোঁ। এতিয়া অলপ পৰ প্ৰায় 1 মিনিটমান মই ঢাকি থ'ম। তাৰপিছত মই মাছখিনি ইয়াত এটা এটাকৈ দি যাম। এয়া মাছখিনি দিলোঁ মই, আৰু আপোনালোকে ইচ্ছা কৰিলে পানী অকণমান দিব পাৰে। মই সামান্য অকণমান দিছোঁ, গৰম পানী দিছোঁ। আৰু নিমখ জোখ অনুযায়ী হৈছে বৰ্তমানলৈকে। প্ৰথমতে মই যিমানকণ নিমখ দিছিলোঁ সেইকণ নিমখতে সোৱাদটো ঠিকেই আছে। মই টেষ্ট কৰি চালোঁ চামুচেৰে। এতিয়া গেছৰ হিটটো কমাই মই অলপ পৰ ঢাকি থ'ম। এয়া সম্পূৰ্ণকৈ ৰেডি হৈ গ'ল নৰসিংহৰ সৈতে মাছৰ জোল। লগতে নমাই হোৱাৰ পিছত মই মান ধনিয়াৰ 2টা পাত মিহিকৈ কুটি ওপৰত মই দি দিছোঁ। আৰু আপোনালোকে ট্ৰাই কৰিব, ট্ৰাই নকৰাকৈ নাথাকিব। ৰেচিপি দুটা চাই কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাবচোন। আৰু যদিহে ভাল পাইছে তেন্তে প্লিজ লাইক এটা কৰিব। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু মই নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পাম। থেংক ইউ।